আজি মোৰ ঘৰৰ টাবত হোৱা কণ বিলাহীৰে সৰু মাছৰ টেঙা জোল এখন বনাবলৈ লৈছোঁ। তাৰ বাবে লৈছোঁ কণ বিলাহী, অলপ পিঁয়াজ, জলকীয়া দুটা, অলপ ধনিয়া আৰু আলু আৰু ফুলকবিখিনি মই অকণমান সিজাই লৈছোঁ। এয়া হালধি, পাঁচফোৰণ, পিঠাগুড়ি আৰু নিমখ। এতিয়া মই গেছত কেৰাহী এখন পাতি তাত অকণমান মিঠাতেল দি দিছোঁ। মিঠাতেলখিনি গৰম হোৱাত তাত সৰু মাছখিনি দি দিছোঁ। এটা ভাল ভাজি হোৱাৰ পিছত এয়া লুটিয়াই দিছোঁ। ৰঙচুৱাকৈ মাছখিনি ভাজি লোৱাৰ পিছত সেইখিনি তেলতে মই সিজাই লোৱা ফুলকবি আৰু আলুখিনি অলপ ভাজি লওঁ। ফুলকবিখিনি মই অকণমান লৰাই ৰঙচুৱাকৈ ভাজি লৈছোঁ। তাত এতিয়া হালধি দি দিছোঁ। এইখিনি ৰঙচুৱাকৈ ভাজি হোৱাৰ পিছত এটা পাত্ৰত উঠাই লৈছোঁ আৰু সেই কেৰাহীটোতে অকণমান মিঠাতেল দি তাত দি দিছোঁ ফোৰণখিনি। জলকীয়া আৰু পিঁয়াজ অকণমান দি মই অলপ ভাজি লওঁ। এইখিনি ভজা হোৱাৰ পিছত ইয়াত দি দিছোঁ মই নিমখ আৰু হালধিখিনি। এই গোটেইখিনি বস্তু ভালদৰে মিহলাই লৈ তাত এতিয়া মই কণ বিলাহীকেইটা দি অকণমান সময় ভাজি লওঁ। এইখিনি ভালদৰে সিজিবলৈ মই ঢাকনখন মাৰি দিছোঁ। এতিয়া এটা পাত্ৰত মই জোলত দিবলৈ অকণমান পানী গৰম কৰি লৈছোঁ। কণ বিলাহীখিনি ভাজি প্ৰায় হৈছে। এতিয়া মই তাত দি দিছোঁ পিঠাগুড়িখিনি, যাতে জোলখন অলপ গোটা হয়। এইখিনি ভাজা হোৱাৰ পিছত তাত মই ভাজি থোৱা ফুলকবি আৰু আলুখিনি দি গোটেইখিনি বস্তু ভালদৰে মিহলাই আকৌ এবাৰ ভাজি লওঁ। এতিয়া ইয়াত মই অকণমান গৰম পানী দি দিছোঁ আৰু গোটেইখিনি বস্তু ভালদৰে মিহলাই তাত মই বাকী থকা পানীখিনিও ঢালি দি এতিয়া ঢাকনখন দি অকণমান সিজিবলৈ দিম। পানীখিনি উতলি আহে মানে মই তাত দিবলৈ জোলত দিবলৈ থোৱা ধনিয়াখিনি মিহিকৈ কাটি লৈছোঁ। এয়া জোলখন প্ৰায় হৈছেই। আৰু অলপ ভালদৰে সিজিবলৈ মই ঢাকনখন দি দিছোঁ আৰু ভালদৰে সিজি অহাৰ পিছত তাত মই ভাজি থোৱা মাছখিনি দি দিছোঁ। এয়া কণ বিলাহী, ফুলকবি, আলুৰ টেঙা জোল ৰেডি হৈ গৈছে। তাত অকণমান ধনিয়া দি মই সজাই দিছোঁ আৰু এয়া পৰিৱেশনৰ বাবে সাজু।